ডায়াবেটিছ বেমাৰটো যদিও সম্পূৰ্ণৰূপে নিৰাময় কৰা বহুত বেছি টান, কিন্তু ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যায়। কেনেকৈ এটা এটাকৈ মই কৈছোঁ আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ আহ্বান জনালোঁ। প্ৰথমটো হৈছে সঠিক খাদ্য নিৰ্বাচন। ডায়েবেটিছ নিয়ন্ত্ৰণৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হ'ল আপোনাৰ খাদ্য। প্ৰথমটো হৈছে বগা চাউল আৰু চেনি একদম পৰিহাৰ কৰক। বগা চাউলৰ পৰিৱৰ্তে ৰঙা চাউল খাব পাৰে বা আটাৰ ৰুটি খাব পাৰে বা যিকোনো বস্তু চেনিৰ দ্বাৰা যিকোনো বস্তু যেনে বিস্কুটক আদি কৰি যিকোনো বস্তু চেনিৰ দ্বাৰা বনোৱা হৈছে, চুগাৰ দ্বাৰা বনোৱা হৈছে, সেইবিলাক বস্তু একেবাৰে বন্ধ কৰক। নাম্বাৰ 2, সেউজীয়া শাক পাচলি আপুনি খাব চেষ্টা কৰক। তিতা কেৰেলা খাব চেষ্টা কৰক, ভেন্দি খাব চেষ্টা কৰক। এনেকুৱা ধৰণৰ খাদ্য খালে কি হয় যে চেনিৰ যোনটো শোষণ আছে সেইটো লেহেমীয়া গতিত কৰি দিয়ে। ফল মূলৰ মাজত আপেল খাব পাৰে, অমিতা খাব পাৰে, মধুৰিআম খাব পাৰে, কিন্তু আম, কঁঠাল, আঙুৰ এনেকুৱা ধৰণৰ মিঠা অত্যাধিক মিঠা ফ্ৰুটছবোৰ আপুনি যাতে নাখায়। আৰু এটা বস্তু আছে মেথি। 1 চামুচ মেথি 1 গিলাচ পানীত ৰাতি তিয়াই থব আৰু ৰাতিপুৱা সেইটো খাব। সেইটো খালি কি হয় যে তেজত চেনিৰ মাত্ৰা বহুখিনি নিয়ন্ত্ৰণ কৰি ৰাখে মেথি গুটিয়ে। নেক্সট কাম হৈছে শাৰীৰিক ব্যায়াম। শাৰীৰিক ব্যায়াম কৰিলে কি হয় যে ইনচুলিনৰ ক্ষমতা যোনটো আছে সেইটো বৃদ্ধি পায়। যেনে ৱৰ্কআউট কৰিব, জগিং কৰিব, যদি পাৰে অলপ ৰানিং কৰিব, যদি পাৰে যোগাসন কৰিব। এইটো ডায়েবেটিছৰ কাৰণে বহুত বেছি ভাল এটা ফল দিয়ে। ডায়েবেটিছ থকা পেচেণ্টে শৰীৰৰ সঠিক ওজন বজাই ৰাখিব লাগে। ই ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাত বহুত বেছি এটা হেল্প কৰে। মানসিক চিন্তাই ডায়েবেটিছ পেচেণ্টৰ ক্ষেত্ৰত বহুত বেছি এটা ক্ষতি কৰে। আৰু নিয়মীয়াকৈ ডক্টৰ চেকআপ কৰিব আৰু ডক্টৰ যোনটো ড'জ দিছে, যোনটো মেডিচিন দিছে, যোনটো ইনচুলিন ল'ব দিছে, সেইটো ড'জ যাতে আপুনি নিজে চেঞ্জ নকৰে। যোনটো ড'জত ডক্টৰ দিছে সেইটো ড'জ মতে আপুনি ল'ব। চাব আপোনাৰ ডায়েবেটিছক আপুনি কণ্ট্ৰল কৰিব পাৰিছে। যদি কিবা কমপ্লিকেশ্যন আছে কমেণ্টত জনাব। যদি কিবা আৰু তথ্য জানিব লাগে কমেণ্টত জনাব। এনকাৰিজৰ পেজটো ফ'ল' কৰি থ'ব পাৰে। ধন্যবাদ।